গৈ আছো মোলে জাগা নাইকিয়া হৈ গ'ল কি কৰিব আৰু উপায় নাই সকলোৱে জেগা লৈছে চকী একদম পুৰা দৌৰিছে পুৰা মোৰ ৰুমটোতো কোনে সকলোকে মোৰ ইউটিউব চেনেল নিউজ আনিলে স্বাগতম জনাইছোঁ। আজি মই বিশেষ এটা স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে ত' ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই জনাই আছোঁ আজি মানে আমি যিটো ৰুমত আছিলোঁ চ' এই ৰুমটোত আছিলোঁ মই দেখুৱাই দিম। এই ৰুমটোতে আমি আগতে আছিলোঁ গোটেইখিনি মানে এতিয়া আগতে কোম্পানী ভাগ কৰা নাছিলে এতিয়া কোম্পানী ভাগ কৰিব চব যামগৈ আৰু বাই বাই। এইখন আছিলে মোৰ বিচনা ফাৰ্ষ্ট আছিলে এইখন এতিয়া আমাৰ বাই বাই টাই এনেকৈ আমি গোটেইখিনি আছিলোঁ। এতিয়া ক'ত কৰোঁ নিজে গম পোৱা নাই মই বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ কেনেকুৱা হৈছে। নৱও আছিলে নৱক বাই বাই দেই সি এই কোম্পানী হ'ল একেলগতে আছিলে এতিয়া মই চি কোম্পানী ক'ত যাম ঠিক নাই। তো এইফালে চব গোটেই কিমান ল'ৰা ছোৱালীয়ে নিজৰ নিজৰ বস্তু সলনি কৰিছে মানে এঠাইৰ পৰা আন এঠাইলৈ দিছে সেইবোৰ বুজিছে কেনেকুৱা মই ভালদৰে দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো অকণমান স্কিপ নকৰিব। আমি এইদৰে নিজৰ বস্তুবোৰ ঠিক কৰিছোঁ। আৰু তুমি কোনটো কোম্পানী ক'ত লৈছা? ময়ো গম পোৱা নাই ক'ত আছে এতিয়া ময়ো গম পোৱা নাই ক'ত আছে এতিয়া ক'ত কৰিব বস্তুবোৰ চব ৰেডি হৈছে বস্তুবোৰ চব ৰেডি হৈছে মানে ভগা ঘৰৰ নিচিনা হৈ গৈছে তুমি কোনটো গ্ৰুপত কৈছা আমি চব ভাগ হৈ গ'লো মোলে জেগা নাইকিয়া হৈ গ'ল কি কৰিব আৰু উপায় নাই সকলোৱে জেগা লৈছে চকী একদম পুৰা দৌৰিছে ত' পুৰা মোৰ ৰুমটোতো কোনে চাওক চব মোৰ ৰুমটো ফুল হৈ গ'ল গোটেই বেলেগ মানুহ মানে বেলেগ মোৰ ৰুম আছিল মানে মই ইয়াতে গৈছিলোঁ আশাগতি দেখুৱাই দিয়া আশাগতি দেখিছিলে চুৰিয়াৰ যি ৰছী আছিলে চুৰিয়াৰ ৰছী পাইপ এইডাল লগাই থৈছিলে এতিয়া এইবোৰ খুলি বেলেগে হয় ইয়াত কি আছিলে ওচৰতে মানুহবোৰ নিয়াই নাই নব আছে কাৰণে নিয়া নাই আঠুৱা এইবোৰ আছে খুলি মোক লাহে বহুত বেয়া লাগিছে বস্তুবোৰ ক'ত আছিলে গম পাই বিচনাৰ তলত কিবা থাকি নাযাওক চাই লৈছোঁ ৰুমটো আপোনালোকে দেখুৱাই দিম এবাৰ সম্পূৰ্ণকৈ ৰুমটো দেখুৱাই দিয়া এবাৰ ৰুমটো আপোনালোকে চাওক কেনেকুৱা হৈ আছে মানে ডেলি আনডিচিপ্লিন বুলি কৈছোঁ। আৰু যিসকল এতিয়া মানে এই কোম্পানীৰ ল'ৰাসকল ইয়ালৈ আহিব আমি এতিয়া চি কোম্পানীলৈ যাম। আগতে এইটো এই কোম্পানীত আমি আছিলোঁ তেতিয়া গৈছোঁ বস্তুবোৰ চব কিমান বস্তু চ' তেওঁ POP হৈ গ'ল বুলি কৈছে মানে পাছিং আউট পিৰিয়ড মানে আমি লাষ্টত এইটো কৰে আমাৰ POP বুলি কয় যাক সেইদিনাখনৰ পৰা ট্ৰেইনিং সময় আদায় হয়। তেওঁ এবিট কৰি অহাটো তেওঁক গম পায় ধেমালি কৰিছে জাষ্ট ট্ৰেইনিং ষ্টাৰ্ট হ'বহে। আমাৰ পৰিৱেশটো এনেকুৱা লাগিছে যাতে আমি ঘৰলৈ যাবলৈহে ৰৈ আছোঁ মানে বস্তু পাতি ৰেডি কৰি ট্ৰেইনিং শেষ হ'ল কিন্তু ট্ৰেইনিং ষ্টাৰ্ট হ'ব। আগতে ক'ত আছিলা আৰু এইদৰে নিজৰ বস্তুবোৰ সকলোৱে ৰেডি কৰি থৈছে। আৰু ছাৰসকলৰ অৰ্ডাৰ পোৱাৰ লগে লগে আমি কোম্পানী ৱাইজ ভাগ হৈ যাম মানে আমি নিজৰ কোম্পানীলৈ যাব লাগিব। মই এই কোম্পানীত আছিলোঁ ত' এই কোম্পানীত এতিয়া মই নাই চি কোম্পানীত পৰিছোঁ বুলি গম পাইছোঁ। যিখন নমিনেল লিষ্ট আমাৰ লিষ্টৰ মতেহে এতিয়া হ'ব। ভিডিঅ'ত দেখিছে এজনে আঠুৱা ঘটি লৈ আহিছে ত' তেওঁ কোন কোম্পানীত পৰে জানিবলৈ চেষ্টা কৰিছোঁ তাৰপৰা জানি লওঁ ডি কোম্পানী। আমি যিটো ঘৰত আছোঁ সেই ঘৰটো L পেটাৰ্ণৰ হয় মানে পুৰণি স্কুলৰ টাইপৰ যিবোৰ ঘৰ তাতে আমি থকা ব্যৱস্থা কৰিছে। আমি মেইন ফিল্ডলৈ যাম আৰু ৰুমটো দেখুৱাম ত' বাহিৰত থকা এই বস্তুবোৰ ভিতৰৰ বস্তু হয় ত' বাহিৰলৈ নি থৈছে সকলোৱে নিজৰ কোম্পানীৰ যেতিয়া গম পাব বস্তুবোৰ নিব। আৰু ৰুমটোৰ ভিতৰতে চিজিল কৰিছে বেলেগ কোম্পানীৰ ল'ৰাই আহি ত' নিজৰ এইটো এই কোম্পানী হয় নে বি কোম্পানী হয় তেওঁলোকেও নাজানে চ' তেওঁলোকে অকণমান চিজিল কৰিছে জাষ্ট নিজৰ কামত ব্যস্ত হৈ আছে। আৰু নিজৰ বিচনাখন দাবী কৰিছে এইখন মোৰ বিচনা বুলি চ' তেওঁ এজনে চফা কৰি আছে বেলেগে লেতেৰা কৰি থৈ যোৱা ত' জাবৰ চফা কৰিছে এতিয়া তেওঁলোকৰে ৰুম হ'ব চাগে বুলি তেওঁ অনুমান কৰিছে।
এইটো কোনটো ৰুম হয় তেওঁলোকেও নাজানে আহি পেলাই ৰৈছে মানে আন্তাজিক অনুমান কৰিছে এইটো ৰুম A বা B C কোনোবা এটা হ'ব তেওঁলোকে চিজিল কৰিছে চব কেনেকুৱা কিমান বস্তুৰ প্ৰয়োজন হয় আৰু এইদৰে আমি থাকোঁ ভাই বন্ধু সকলো মিলি এনেকুৱা ধৰণৰ ৰুমতে মই পিছৰ পৰ্যায়ত আপোনালোকক ভিডিঅ' আকাৰে ভালকৈ দেখুৱাম আমি কেনেকুৱা ধৰণৰ ৰুমত আছোঁ বহুত ডিচিপ্লিন মেইনটেইন কৰিব লাগে এইবোৰ জাষ্ট আজি মানে এনেকুৱা হৈছে আমাক অৰ্ডাৰ দিছে যুদ্ধ ক্ষেত্ৰলৈ তো যুদ্ধ কৰিবলৈ যোৱা যেনেকুৱা পৰিৱেশ মানে আমি অস্ত্ৰ লৈ পেলানি যুদ্ধ কৰিবলৈ যোৱা নিচিনা পৰিৱেশটো হৈছে বাট আমি ট্ৰেইনিং কৰিবলৈ আহিছোঁ য' মনত ৰাখিব আৰু মই থকা ৰুমটোত এতিয়া C কোম্পানীৰ RC সকলে কব্জা কৰি ল'লে য' নিজৰ ৰুমটো এতিয়া যাবই লাগিব এৰি নিজৰ বিচনাখন এডজাষ্ট হৈছিলোঁহে ত' শেষবাৰৰ বাবে ৰুমটো এবাৰ চাই যাওঁ আৰু বেয়া লাগিছে কেইদিনমান থাকিছিলোঁ আপোন লাগিছিলে ৰুমটো এতিয়া যাব হ'লে মোৰ বিচনাখন ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব লৰালৰি হৈছে মই যাওঁ বাই বাই টাটা চ' আকৌ লগ পাম